স্বাগতম জনাইছোঁ মোৰ চেনেল সেউজীয়া পৃথিৱীলৈ। আশা কৰোঁ আপোনালোক ভালেই আছে। আজি দুটা ফুলৰ টাব মানে এটা বাঁহৰ আৰু এটা প্লাষ্টিকৰ কালাৰ কৰিছোঁ। ইয়াতে ফুল ৰুম আৰু চিলালোঁ কেইটামান গ্ৰ' বেগ, যিকেইটাত মই মৰিচা শাক আৰু তিয়ঁহ গুটি দিম বুলি ভাবিছোঁ। আপোনালোকক দেখাম, ভিডিঅ'টো চাই থাকক। ইয়াত ট্ৰায়েংগল হাৰ্ট ৰুইছিলোঁ সৰু সৰু পটকেইটা। দেখিছেনে বন্ধুসকল? ধুনীয়া লাগিছে নহয়নে? মোৰ কিন্তু ধুনীয়া লাগিছে। আপোনালোকৰ কেনে লাগিছে জনাবচোন। এইকেইটা গ্ৰ' বেগকেইটা, যিকেইটাত মই মৰিচা আৰু তিয়ঁহ লগাম। দেখিছেনে? এনেকৈ শুকান পাতবিলাক দি লৈছোঁ, তাৰ ওপৰত মাটি দিম। আৰু এয়া বেঙেনা আৰু জলকীয়া লাগিছে, দেখিছেনে? ভাল লাগে নহয়নে? আৰু এইবিলাক গ্ৰ' বেগত মই ফুল ৰুইছোঁ, নিজে চিলাইছোঁ দেই। কেনেকুৱা হৈছে বন্ধুসকল জনাবচোন। এয়া বনালোঁ পিঠা, দেখিছেনে? ধুনীয়া লাগিছে। পিঠা বনাবলৈ মই মিশ্ৰণখিনিত প্ৰথমতে পিঠাগুড়ি আৰু অলপ নিমখ দি পানী দি মিশ্ৰণখিনি বনাই লৈছোঁ। তাতে অকণমান তেল দি দিছোঁ আৰু দেখিছে অলপ কালাৰো এড কৰি দিছোঁ, দেখিবলৈ ধুনীয়া লাগিছে। আৰু এনেদৰে কেৰাহীখন গৰম হোৱাত পিঠা দি দিছোঁ আৰু অলপ সময় ঢকাৰ পিছত পিঠা ৰেডি।